নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জানমণি আছামলৈ। আপোনালোকৰ মাজলৈ আজি এক ঐতিহ্যমণ্ডিত দৌল লৈ আহিছোঁ, যি ভাগ দলৰ বিষয়ে বহুতৰে জ্ঞাত নহয় আৰু ময়ো জনা নাছিলোঁ ইয়ালৈ অহাৰ আগলৈকে যে এনেকুৱা মন্দিৰ থাকিব পাৰে। যি ভাগ দৌল হৈছে পিঠাগুড়িৰ দ্বাৰা নিৰ্মিত দৌল, নাম হৈছে পিঠাগুড়ি দৌল। এইফালে আছে হনুমান বজলং বুলি, এইফালে আছে নন্দী। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই ভিডিঅ'টোৰ মানে বনোৱাৰ কাৰণসমূহ আপোনালোকে জানিবলৈ পাব। পিঠাগুড়ি দৌলৰ ৰহস্য, কেনেদৰে এই দৌলটো সৃষ্টি হৈছিল, সেই সকলোবোৰ কথা আপোনালোকক মই আজি বিৱৰি ক'ম। কথাখিনি কোনো লিখিত নহয়, আমি কথিত ইজনৰ পৰা সিজনৰ মুখেৰে বৰ্তমানলৈকে জানি আহিছোঁ মন্দিৰ ভাগৰ বিষয়ে। ময়ো যেতিয়া ইয়াতে বিয়া হৈ আহিছোঁ মই বেলেগৰ মুখেৰেই শুনা পাইছোঁ। কথিত সকলোৰে মুখে মুখে এই মন্দিৰ ভাগৰ সৃষ্টিৰ বেলেগ বেলেগ বৰ্ণনা পোৱা গৈছে। মই যেনেদৰে শুনিছোঁ আজি আপোনালোকৰ আগত তেনেদৰে বৰ্ণনা কৰিম। এয়াই সত্য বুলি হয়তো প্ৰকাশো কৰিব নোৱাৰোঁ, কাৰণ লিখিত হিচাপে বৰ্তমানলৈকে আমিও এই মন্দিৰ ভাগৰ কোনো লিখিত তথ্য পোৱা নাই। এটা সময়ত এজন প্ৰবল প্ৰতাপী ৰজা আছিল। তেখেতৰ নাম আছিল আৰিমত্ত ৰজা। তেখেতে ৰাজ্য বিস্তাৰৰ মন মেলিছিল আৰু সেই উদ্দেশ্যে নিজ মাতৃৰ ওচৰৰ পৰা ৰাজ্য বিস্তাৰৰ মন মেলি যুদ্ধৰ বাবে ওলাই গৈছিল। তেখেতে আৰিমত্ত ৰজাই বহুকেইখন ৰাজ্য দখল কৰিছিল। দখল কৰি যুদ্ধত জয় হৈ নিজৰ ৰাজ্যলৈ ঘূৰি আহিছিল। আহি পেলাই তেখেতৰ মাতৃ আৰিমত্ত ৰজাৰ মাতৃৰ আগত সকলো কথা বিৱৰি কৈছিল। বিৱৰি কওঁতে তেখেতে এজন প্ৰবল প্ৰতাপী ৰজা প্ৰতাপ সিংহৰ সৈতে যুদ্ধত জয় হৈ তেখেতক হত্যা কৰি উভতি আহিছিল আৰু মাতৃৰ আগত সেই কথা কৈছিল। আৰু মাতৃয়ে পুত্ৰৰ মুখত প্ৰতাপ সিংহৰ মৃত্যুৰ কথা শুনি মাতৃ শোকত ভাগি পৰিছিল। তেনে অৱস্থাত মাতৃয়ে শোকত ভাগি পৰা দেখি পুত্ৰই সুধিবলৈ বাধ্য হৈছিল যে তোমাৰ পুত্ৰ ৰাজ্য বিস্তাৰ কৰি যিহেতু জয় হৈ ঘৰলৈ উভতি আহিছে মাতৃৰ ওচৰলৈ, তুমি সেই কথা শুনি সুখী হ'ব লাগিছিল, কিন্তু আজি তোমাৰ দুচকুত এয়া চকুপানী কিহৰ বুলি পুত্ৰই মাতৃক প্ৰশ্ন কৰিছিল। তেতিয়া মাতৃয়ে দুখত ভাগি পুত্ৰক কৈছিল, তুমি যিজন ৰজাক হত্যা কৰি আহিছা সেইজন তোমাৰ পিতৃ আছিল। যিহেতু আৰিমত্ত ৰজাৰ পিতৃৰ বিষয়ে কোনো কথা জনা নাছিল, অজ্ঞাত আছিল। সেইজন যে পিতৃ আছিল তেখেতেও জনা নাছিল। যেতিয়া পিতৃৰ হত্যা এক মহাপাপ বুলি জানি পুত্ৰই এক যজ্ঞ পাতিছিল। সেই যজ্ঞৰ বাবে দূৰণিৰ পৰা ব্ৰাহ্মণসকল আহিছিল আৰু যজ্ঞৰ বাবে তেখেতলোকে পিঠাগুড়িৰ যজ্ঞত সকলো পিতৃ হত্যাৰ পৰা মুক্ত হ'বৰ বাবে এই যজ্ঞ পাতিছিল আৰু যজ্ঞৰ বাবে যথেষ্ট পিঠাগুড়িৰ প্ৰয়োজন হৈছিল। সেইবাবে তেওঁলোকে পিঠাগুড়ি গোটাইছিল। যেতিয়া ব্ৰাহ্মণসকলে গম পাইছিল যে পিতৃ হত্যাৰ পাপ খণ্ডন কৰিবৰ বাবে এই যজ্ঞ পাতিছে, তেতিয়াই সেই মস্ত পিঠাগুড়িৰ দৌলটো তেওঁলোকে তাতে এৰি থৈ গৈছিল। কোনো যজ্ঞ পতা নাছিল আৰু সেই পিঠাগুড়িৰ দৌলটো এক পাহাৰ সদৃশ হৈছিল, পাহাৰ সদৃশ হৈ উঠিছিল আৰু এটা সময়ত লাহে লাহে সেই দৌল ভাগতে এটা মন্দিৰ সৃষ্টি হৈছিল, যাৰ নাম পিঠাগুড়ি দৌল। এয়াই হৈছিল এই মন্দিৰ ভাগৰ সৃষ্টিৰ আঁৰৰ ৰহস্য। এতিয়া আপোনালোকক মন্দিৰ ভাগ ভালদৰে মই দেখুৱাবলৈ যত্ন কৰিম। মন্দিৰ ভাগ কিমান ওখ হ'ব পাৰে আপোনালোকে অনুমান কৰিব পাৰিছে। এইফালে ওচৰতে আছে 12 বেটেলিয়ন কেম্প 12 বেটেলিয়ন কেম্পৰ কাষতেই এই মন্দিৰ ভাগ অৱস্থিত। আপোনালোকে দেখিছে দৌল ভাগ কিমান ওপৰত হ'ব পাৰে, পিঠাগুড়ি দৌলটো কিমান ডাঙৰ আছিল হয়তো অনুমান কৰিব পাৰিছে নিশ্চয়। সিফালে নাযাওঁ, মানুহ আছে, শৰাই হেৰি কৰি আছে। এইফালে এয়া চাওক, ওপৰৰ পৰা তললৈ দেখুৱাই দিছোঁ কিমান ওখ, কিমান ডাঙৰ পিঠাগুড়ি দৌল হ'ব পাৰে ভাবি চাওক আপোনালোকে। আজিৰ
ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে কেনেকুৱা পালে জনাব, যিহেতু বহুতৰে জ্ঞাত নহয় এই মন্দিৰভাগৰ বিষয়ে। যদি মোৰ এই ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পাইছে, আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ মোৰ চেনেলটো লাইক কমেণ্টৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে কি কৰিবলৈ নাপাহৰিব জানে, ঘণ্টাটো বজাইছোঁ, এইটো বজাই দিবলৈ কিন্তু নাপাহৰিব। তেতিয়াহে মোৰ ভিডিঅ'সমূহ আপোনালোকে আগলৈ চাই থাকিব পাৰিব। বাই বাই।